হাই ফ্ৰেণ্ডছ, পোনপ্ৰথমে মই আপোনালোকক AS এডুকেশ্যন ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। মই ভিডিঅ'ৰ জৰিয়তে লুচেন্স জেনেৰেল নলেজ কিতাপখনৰ ডিছকাশ্যন আগবঢ়াম বুলি ভাবিছোঁ। লুচেন্স জেনেৰেল নলেজ কিতাপখন সকলো ধৰণৰ কম্পিটিটিভ এক্সাম যেনে আছাম পুলিচ, ইণ্ডিয়ান আৰ্মি, SSC, NDA, CDS, ইণ্ডিয়ান ৰেলৱে আৰু বিভিন্ন ধৰণৰ বেংকৰ এক্সাম, APSC, UPSC বা অন্যান্য পৰীক্ষাৰ বাবে প্ৰয়োজনীয়। এই ভিডিঅ'টো বনাওঁতে যথেষ্টখিনি ভুল ত্ৰুটি হ'ব পাৰে, তাৰ কাৰণে মই আপোনালোকৰ পৰা যুক্তিপূৰ্ণ মন্তব্য কমেণ্ট বক্সত বিচাৰিছোঁ। আকৌ যদি কিবা শব্দ অৰ্থ বুজাত অসুবিধা হয় কমেণ্ট কৰি জনাব। মই আপোনালোকক অনুৰোধ জনাইছোঁ যাতে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰে। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ফ্ৰেণ্ডছ, লুচেন্স জেনেৰেল নলেজ কিতাপখনৰ ওপৰত বনোৱা এইটো মোৰ দ্বিতীয় ভিডিঅ'। বাকী ভিডিঅ'বোৰ চাবলৈ আপোনালোকে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনটো চেক কৰিব। ইয়াত আছে টাইমলাইন, সময়ৰেখা। দ্য লাইন ডিছপ্লেইং দ্য ইভেণ্টছ অফ পাষ্ট টাইম ইজ কল্ড টাইমলাইন। কি কৈছে লাইনটোৱে? যে অতীতৰ ঘটনাবিলাকৰ বিষয়ে যি প্ৰদৰ্শন কৰা যি ৰেখা, সেই ৰেখাডালকে সময়ৰেখা বুলি কোৱা হয়। ইয়াত ৰেখাডাল আঁকি দিয়া হৈছে, এইটো শূন্য। শূন্য মানে হৈছে যে এই শূন্যটো হৈছে যে যীশুখ্ৰীষ্টৰ জন্মৰ সময়, এই শূন্যটো এইটো বুজাইছে। আৰু যীশুখ্ৰীষ্টৰ জন্মৰ সময়ৰ যি আগৰ আছে, আগৰখিনিক BC বুলি কোৱা হয়। মই আগৰ ভিডিঅ'টোত কৈছোঁ BC বুলি কোৱা হয়। এইটো লিখা আছে যে 1 BC, 2 BC, 3 BC, 4, 5 এনেকৈ গৈ গৈ 500 BC ইয়াত দিয়া আছে। মানে যীশুখ্ৰীষ্টৰ জন্মৰ আগৰ বছৰবিলাক ওলোটাকৈ গণনা কৰা হৈছিল। ইয়াত প্ৰথম 500 BC আছে, তাৰে পিছত আহি এনেকৈ 500, 499, 498 এনেকৈ আহি 5 BC, 4 BC, 3 BC, 2 BC, 1 BC হৈছে। আৰু শূন্যটো হৈছে যীশুখ্ৰীষ্টৰ জন্মৰ বছৰটো। তাৰে পিছত কি দিছে? 1 AD, 2 AD, 3 AD, 4 AD, 5 AD এনেকৈ গৈ গৈ 500 AD আৰু আহি আজি আমি 2021 ADত ভৰি দিছোঁহি। আৰু এই ৰেখাডাল যি আছে, এই ৰেখাডালে হ'ল টাইমলাইন, সময়ৰেখা। এই ৰেখাডালৰ ওপৰত এটা বৰ্ণনা দিছে কি যে ফ্ৰম দ্য এবভ মেনশ্যন টাইমলাইন, ওপৰত উল্লেখ কৰা সময়ৰেখাডালৰ পৰা ইট ইজ ক্লিয়াৰ, এইটো স্পষ্ট, ডেট যে দ্য ইয়াৰ্ছ বিফ'ৰ দ্য বাৰ্থ অফ খ্ৰীষ্ট হেভ কাউণ্টেড বেকৱাৰ্ড। ইয়াত কৈ দিছে যে দ্য ইয়াৰ্ছ বিফ'ৰ দ্য বাৰ্থ অফ খ্ৰীষ্ট, খ্ৰীষ্টৰ জন্মৰ আগৰ বছৰবিলাক হেভ কাউণ্টেড গণনা কৰা হৈছে, বেকৱাৰ্ড ওলোটাকৈ। 500 BC, ... 5 BC, 4 BC, 3 BC, 2 BC, 1 BC. The meaning of 1 year before 1 BC is 2 BC. 1 BCৰ আগৰ বছৰটো মানে 2 BC. The meaning of 1 year before 2 BC is 3 BC. 2 BCৰ আগৰ বছৰটো হৈছে 3 BC. The meaning of 1 year before 3 BC is 4 BC. 3 BCৰ আগৰ বছৰটো হৈছে 4 BC. The meaning of 1 year before 4 BC is 5 BC. 4 BCৰ আগৰ বছৰটো হৈছে 5 BC. In other words, firstly the year of 5 BC passed. আন শব্দত কি কৈছে যে প্ৰথমতে 5 BCটো পাৰ হৈ গৈছিল, আফটাৰ ডেট তাৰপিছত 4 BC কেম, 4 BC আহিছিল, আফটাৰ ডেট 3 BC, তাৰপিছত 3 BC আহিছিল, আফটাৰ ডেট 2 BC, তাৰপিছত 2 BC আহিছিল, এণ্ড লাষ্টলি 1 BC এপিয়াৰ, আৰু শেষত 1 BC আবিৰ্ভাৱ হৈছিল, মানে 1 BC আহিছিল। ইন দ্য মেথামেটিকেল লেংগুৱেজ, গণিতৰ ভাষাত, ইট ইজ লাইক বেকৱাৰ্ড কাউণ্টিং, এইটো ওলোটাকৈ গণনাৰ দৰে। 100, 99, 98 এণ্ড ছ' অন
গণিতৰ ভাষাত কি এইটো আচলতে ওলটাকৈ গণনা কৰাৰ দৰে হয়। Now, if anyone raises a question that which year is first one and which year is last one in 500 BC and 2000 BC, এতিয়া কি কৈছে যে যদি কোনোবাই এটা প্ৰশ্ন কৰে যে কোনটো BC আগতে আহে, 500 BC টো আগতে আহে নে 2000 BC টো আগতে আহে, then right answer will be 2000 BC is first. তেতিয়া কি হ'ব, শুদ্ধ উত্তৰটো হ'ব যে 2000 BC টো আগতে আহে and 500 BC is last one, আৰু 500 BC টো শেষৰ। It means firstly 2000 BC past, এইটো বুজাই যে প্ৰথমতে কি 2000 BC টো পাৰ হৈ গৈছিল and after that 500 BC appeared, তাৰ পিছত 500 BC টো আবিৰ্ভাৱ হৈছিল। অৰ্থাৎ এইখিনিত কি কৈছে যে 500 BC তকৈ 2000 BC টো আগতে পায়। মই আগতেও কৈছোঁ যে 500 মানে কি BC বিলাক বেকৱাৰ্ডলি গণনা কৰা হয়, ওলটাকৈ গণনা কৰা হয়। সেই গতিকে 2000 BC টো আগতে আহে, তাৰপিছত 500 BC টো আহে। 500 BC ৰ পিছত 499 BC, তাৰপিছত 498 BC, এনেকৈ আহি থাকে। From the above mentioned timeline, ওপৰত উল্লেখ কৰা সময়ৰেখাডালৰ পৰা it is also clear that এইটো স্পষ্ট যে the years after the birth of Jesus Christ have counted forward, কি কৈছে যে যীশু খ্ৰীষ্টৰ জন্মৰ পাছৰ বছৰবিলাক আগলৈ গণনা কৰা হয়। It implies that the meaning of 1 year after 1 AD is 2 AD, এইটোৱে সূচায় যে কি the meaning of 1 year, এবছৰৰ অৰ্থটো কি after 1 AD, তাৰমানে 1 AD ৰ পাছৰ বছৰটো কি 2 AD, মানে 2 AD। 1 year after 2 AD is 3 AD, 2 AD ৰ পাছৰ বছৰটো কি 3 AD। 1 year after 3 AD is 4 AD, 3 AD ৰ পাছৰ বছৰটো 4 AD। 1 year after 4 AD is 5 AD, 4 AD ৰ পাছৰ এবছৰ পাছৰ বছৰটো কি 5 AD। অৰ্থাৎ ইয়াক আগলৈ গণনা কৰি যোৱা হয়। In the mathematical language, গণিতৰ ভাষাত it is like forward counting, এইটো আগলৈ যোৱাৰ দৰে গণনা কৰাৰ দৰে। 1, 2, 3 and so on, স্বাভাৱিক সংখ্যা গণনাৰ কৰাৰ দৰে এডিবিলাক গণনা কৰা হয়। Now if anyone raises a question, এতিয়া কি কৈছে যে যদি কোনোবাই এটা প্ৰশ্ন কৰে that which year is first one and which year is last one in 500 AD and 2000 AD, যে যদি কোনোবাই প্ৰশ্ন কৰে যে 500 AD আৰু 2000 AD টোৰ কোনটো আগত আহে আৰু কোনটো পাছত আহে, then right answer will be 500 AD is first one, তেতিয়া শুদ্ধ উত্তৰটো কি হ'ব 500 AD টো প্ৰথম হ'ব and 2000 AD is last one, আৰু 2000 AD টো শেষৰ হ'ব। It means firstly the year 500 AD passed and after that 2000 AD appeared, এইটো কি বুজায় যে প্ৰথমতে 500 AD টো পাৰ হৈ গৈছিল আৰু পাছত 2000 AD টো আহিছিল বা আহে। টাইম গ্লছাৰী, সময় শব্দমালা। The glossary relating to time is known as time glossary, সময়ৰ লগত সম্পৰ্কিত হৈ থকা শব্দবোৰক শব্দমালা কি বুলি কোৱা হয়, সময় শব্দমালা বুলি কোৱা হয়। Some important terms associated with time are, সময়ৰ লগত সংলগ্ন হৈ থকা কিছুমান প্ৰয়োজনীয় পদ হ'ল, মানে কি কৈছে যে সময়ৰ লগত সংলগ্ন হৈ থকা কিছুমান প্ৰয়োজনীয় বা গুৰুত্বপূৰ্ণ শব্দ কিছুমানৰ কথা ইয়াত কৈছে।
প্ৰথমটো হৈছে ডিকেড দ্য পিৰিয়ড অফ 10 years ডিকেড মানে অসমীয়াত দশক বুলি কোৱা হয় যে দশক এটা দশকত কিমান বছৰৰ সময় নিৰ্ধাৰণ কৰা থাকে 10 বছৰৰ এটা সময় নিৰ্ধাৰণ কৰা থাকে দ্য পিৰিয়ড অফ 10 years 10 বছৰৰ এটা অন্তৰাল ফাৰ্ষ্ট হাফ অফ এ চেঞ্চুৰী প্ৰথম অৰ্ধ বুলি কয় অফ এ চেঞ্চুৰী মানে এটা শতিকাৰ চেঞ্চুৰী মানে শতিকা এটা শতিকাৰ 50 বছৰলৈকে তাক কি বুলি কয় ফাৰ্ষ্ট হাফ বুলি কয় ফাৰ্ষ্ট 50 years of a century that is the period from first year to 50 year কি কৈছে যে এটা শতিকাৰ প্ৰথম 50 বছৰটোক প্ৰথম অৰ্ধ বুলি কোৱা হয় ইয়াত কৈছে যে দ্য পিৰিয়ড ফ্ৰম ফাৰ্ষ্ট ইয়াৰ টু 50 ইয়াৰ যে প্ৰথম বছৰৰ পৰা 50 বছৰলৈকে এটা শতিকাৰ সেই মানে কি সেই বছৰবোৰক কি বুলি কোৱা হয় প্ৰথম অৰ্ধ বুলি কোৱা হয় ধৰক আজি এইটো আমাৰ এইটো একবিংশ শতিকাৰ প্ৰথম অৰ্ধটো শেষ হোৱা নাই আৰু প্ৰথম অৰ্ধ শেষ হ'বলৈ মানে 21 বছৰে গ'ল আৰু কিমান বছৰ আছে আৰু 29 বছৰে আছে এটা অৰ্ধ পাবলৈ আৰু 29 বছৰে আছে মানে 50 বছৰলৈকে মানে 2050 লৈকেতো প্ৰথম অৰ্ধ হ'ব ফাৰ্ষ্ট হাফ হ'ব ছেকেণ্ড হাফ অফ এ চেঞ্চুৰী তাৰপিছত কৈছে ছেকেণ্ড হাফ যে এটা শতিকাৰ দ্বিতীয় অৰ্ধটো কি লাষ্ট 50 years of a century that is the period from 51st year to 100th year যে কৈছে যে এটা চেঞ্চুৰীৰ শেষৰ 50 বছৰৰ পাছৰ পৰা মানে 51ৰ পৰা 100 লৈকে সেইটো হ'ব দ্বিতীয় অৰ্ধ অৰ্থাৎ যদি মই একবিংশ শতিকাৰ কথাটো কওঁ তেতিয়া 2051 চনৰ পৰা 2100 চনলৈকে যিটো অৰ্ধ সেইটো ছেকেণ্ড অৰ্ধ বুলি কোৱা হয় চেঞ্চুৰী শতিকা দ্য পিৰিয়ড অফ 100 years শতিকানো কি বা চেঞ্চুৰীনো কি যে 100 বছৰকে কি বুলি কয় 100 বছৰ হ'লেতো এটা চেঞ্চুৰী হোৱা বুলি কয় মিলেনিয়াম দ্য পিৰিয়ড অফ 1000 years মিলেনিয়াম মানে কি 1000 বছৰক একেলগে মিলেনিয়াম বুলি কোৱা হয় চাৰ্কা CA/C if the exact date is not known then the word circa is used with the date যদি সঠিক তাৰিখটো জনা নাযায় তেতিয়াহ'লে এই চাৰ্কা শব্দটো সেই তাৰিখটোৰ সৈতে ব্যৱহাৰ কৰা হয় ইন শৰ্ট সংক্ষেপে চাৰ্কা ইজ ডিনোটেড এজ CA সংক্ষেপে চাৰ্কাক CA ৰে বুজোৱা হয় অৰ C নাইবা C ৰে বুজোৱা হয় সংক্ষেপে চাৰ্কাক CA বা C হিচাপে বুজোৱা হয় এক্সাম্পল চাৰ্কা 1500 BC to 600 BC the Vedic culture period means that এই চাৰ্কা 1500 BCৰ পৰা যিটো 600 BCৰ যি বেদিক কালচাৰ পিৰিয়ড আছে মানে বৈদিক সাংস্কৃতিক যিটো সময়সীমা আছে এইটো কি বুজায় মিন্স ডেট এইটো বুজায় যে দ্য এক্সেক্ট ডেট অফ বেদিক কালচাৰ পিৰিয়ড ইজ নট নন যে বেদিক কালচাৰ পিৰিয়ডৰ সঠিক ডেটটো জনা নাযায় বাট কিন্তু ইট ইজ সামৱেৰ ক্ল'জ টু ডেট কিন্তু এইটো তাৰমানে ইয়াত যে 1500 BC আৰু 600 BC কথা কৈছে ইয়াৰে ভিতৰতে আছে বুলি কৈছে যে বেদিক পিৰিয়ডটো ইয়াৰ ভিতৰৰে হয় ফাৰ্ষ্ট ডিকেড অফ 20th century AD means যে বিংশ শতিকাৰ প্ৰথম দশক মানে কি কৈছে দ্য পিৰিয়ড ফ্ৰম 1901 AD to 1910 AD মানে বিংশ শতিকাৰ প্ৰথম দশকটো ক'ৰ পৰা আৰম্ভ হয় 1901 ADৰ পৰা 1910 চনলৈকে 1910 চন মানে AD লৈ থাকে এইটো হৈছে বিংশ শতিকাৰ প্ৰথম দশক fifth decade of 20th century AD means
যে বিংশ শতিকাৰ পঞ্চম দশক মানে কি বুজায় দ্য পিৰিয়ড ফ্ৰম 1941 AD to 1950 AD যে বিংশ শতিকাৰ পঞ্চম দশকটোৱে কি বুজায় 1941 ADৰ পৰা 1950 AD লৈকে বুজায় 8th decade of 20th century AD means বিংশ শতিকাৰ অষ্টম দশকটোৱে কি বুজায় দ্য পিৰিয়ড ফ্ৰম 1971 AD to 1980 AD যে 1971 ADৰ পৰা 1980 AD টোক এইটো বিংশ শতিকাৰ অষ্টম দশক বুলি কোৱা হয় লাষ্ট ডিকেড অফ 20th century AD means বিংশ শতিকাৰ শেষৰ দশকটোৱে কি বুজায় দ্য পিৰিয়ড ফ্ৰম 1991 AD to 2000 AD যে বিংশ শতিকাৰ শেষৰ দশকটো কোনটো এডিৰ কথা কয় বা কোনটো চনৰ কথা কয় 1991 চনৰ পৰা 2000 চনৰ ভিতৰখিনিক বিংশ শতিকাৰ শেষৰ দশক বুলি কোৱা হয় ফাৰ্ষ্ট হাফ অফ 20th century AD means বিংশ শতিকাৰ প্ৰথম অৰ্ধটোৱে কি বুজায় ফ্ৰম 1901 AD to 1950 AD যে বিংশ শতিকাৰ প্ৰথম অৰ্ধটোৱে কি বুজায় 1901 ADৰ পৰা 1950 ADৰ ভিতৰখিনিক বিংশ শতিকাৰ প্ৰথম অৰ্ধ বুলি কোৱা হয় ছেকেণ্ড হাফ অফ 20th century AD means বিংশ শতিকাৰ দ্বিতীয় অৰ্ধটোৱে কোনখিনি সময়ৰ কথা বুজায় ফ্ৰম 1951 AD to 2000 AD 1951 ADৰ পৰা 2000 AD সময়খিনিক বিংশ শতিকাৰ দ্বিতীয় অৰ্ধ বুলি কোৱা হয় 6th century BC means ষষ্ঠ শতিকা BC মানে 600 BC to 501 BC ষষ্ঠ শতিকাৰ BC টো কি মানে কোনখিনিৰ কথা কয় 600 BCৰ পৰা 501 BCৰ ভিতৰৰ বছৰখিনিৰ কথা কয় 4th century BC means 4th century BC means মানে যে চতুৰ্থ শতিকা BC মানে কি বুজায় 400 BC to 301 BC 400 BCৰ পৰা 301 BCৰ ভিতৰখিনিক চতুৰ্থ শতিকা BC বুলি কোৱা হয় 16th century AD means ষোড়শ শতিকাৰ AD বুজায় 1501 AD to 1600 AD মানে 1501 ADৰ পৰা 1600 AD টোক ষোড়শ শতিকা AD বুলি কোৱা হয় 20th century AD means বিংশ শতিকা AD মানে 1901 AD to 2000 AD 1901 ADৰ পৰা 2000 AD second millennium BC 2000 BC to 1100 BC যে দ্বিতীয় মিলেনিয়াম BC টো কোনখিনি সময়ৰ কথা কয় 2000 BCৰ পৰা 1001 BCৰ ভিতৰৰ সময়খিনিৰ কথা কয় ফাৰ্ষ্ট মিলেনিয়াম BC প্ৰথম মিলেনিয়াম BC টো হ'ল 1000 BC to 1 BC 1000 BC পৰা 1 BCৰ সময়খিনিক প্ৰথম মিলেনিয়াম BC বুলি কোৱা হয় ফাৰ্ষ্ট মিলেনিয়াম AD প্ৰথম মিলেনিয়াম AD 1 AD to 1000 AD প্ৰথম মিলেনিয়াম AD টো হ'ল 1 AD পৰা 1000 AD ভিতৰখিনি প্ৰথম মিলেনিয়াম AD সেকেন্ড মিলেনিয়াম AD দ্বিতীয় মিলেনিয়াম AD হ'ল 1001 AD to 2000 AD 1001 AD পৰা 2000 AD ভিতৰখিনিক দ্বিতীয় মিলেনিয়াম বুলি কোৱা হয় ফ্ৰেণ্ডছ লুচিয়ানছ জেনেৰেল নলেজ কিতাপখনৰ ওপৰত বনোৱা এইটো মোৰ দ্বিতীয় ভিডিঅ' ফ্ৰেণ্ডছ আগলৈ ভিডিঅ' বনাবলৈ মই আপোনালোকৰ সহায় সহযোগিতা বিচাৰিছোঁ সকলোৱে ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে মই নতুন নতুন ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ লুচিয়ান জিকেৰ আন পাৰ্টসমূহ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া হৈছে শেষত সকলোকে ধন্যবাদ জনাই আজিৰ বাবে সামৰণি মাৰিলোঁ